হে গাইজ ৱেলকাম টু ইউটিউব চেনেল বিতুপন বৰা। চ' আপোনালোকক লৈ আহিছোঁ আজি বিহু মেলালৈ, অৰ্থাৎ আমাৰ কলকাতাত যিটো বিহু প্ৰগ্ৰেম হৈ আছে, ত' তাকে আপোনালোকক দেখাবৰ কাৰণে লৈ আহিছোঁ। চ' আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছোঁ, যিটো মোৰ ইউটিউব চেনেল আপোনালোকে মোক 100 তাত আপোনালোকে সহায় কৰিলে। চ' আহক আজি আমি বিহু মেলা চাবলৈ যাওঁ। চ' দেখিছেনে লাহেকৈ আৰম্ভ হৈছে আৰু মানে মানুহ অহা আৰম্ভ কৰি দিছে। চ' আপোনালোকক দেখাই আছোঁ। চ' ইয়াতে আমাৰ বিহু মেলা হ'ব। এতিয়ালৈকে আৰম্ভ হোৱা নাই, যিহেতু 5 বজাৰ টাইম দিয়া গৈছিলে, 5 বজাৰ হোৱা নাই এতিয়ালৈকে। এতিয়া আমাৰ ইয়াতে মুকলি বিহু হ'ব সন্ধিয়া পাছতে। তো চাই দিব আপোনালোকে। মানুহ অহাৰ ষ্টাৰ্ট হৈ আছে লাহে লাহে। আৰম্ভ কৰি আপোনালোকে জানে যে অতীজত যিদৰে মুকলি পথাৰত গছৰ তলত মুকলি বিহু হৈছিল, বিহু গৈ মঞ্চত থিতাপি গ'লেহি আৰু সেই পৰম্পৰা মুকলি পথাৰত যিদৰে বিহু হৈছিলে, সেই পৰম্পৰাকে জীয়াই ৰাখিবলৈ প্ৰতীকী অৰ্থত আমি প্ৰতি বছৰে এই মধুসূদন মঞ্চৰ প্ৰাংগণত মুকলি বিহুৰ আয়োজন কৰি আহিছোঁ। মুকলি বিহু অনুষ্ঠিত কৰি তাৰ পাছতহে আমি মঞ্চ বিহুলৈ অগ্ৰসৰ হওঁ। বিহু গাবৰ কাৰণে মানে তাত আমাৰ হুঁচৰি দলটো ৰেডি হৈ আছে। চব বহুত কম সময়ৰ ভিতৰতে আমাৰ হুঁচৰি দলটো তৈয়াৰ কৰা হৈছে। যিহেতু কৰ্মসূত্ৰে যিহেতু বহুতে ব্যস্ত, তো সেইবাবে যেনেকৈ বিচাৰিছিলে এনেকৈ তৈয়াৰ কৰিব পৰা নগ'ল। তথাপি আপোনালোকৰ মাজলৈ বিহু হুঁচৰি দলটো লৈ আহিছে। আহক চাওঁ একেলগে। আপোনালোকে ভুল নধৰিব, কাৰণ কেলৈ বহুত কম সময়তে মানে এনেদৰে আয়োজন কৰা গৈছে, যিহেতু হয়তো ক'ৰবাত ভুল ভাল থাকিব পাৰে, তো ক্ষমা কৰি দিব। তো এইখিনি মাত্ৰ আৰম্ভণিহে। তো মুকলি বিহু যিহেতু অলপ কৰা গৈছে আৰু সকলোৰ লগতে মিলিজুলি, তো চাই যাব। আৰু লগতে কৈ যাওঁ, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক এটাৰ লগতে কমেণ্ট কৰিব কেনেকুৱা পালে। ঠিক আছে। আমাৰ যিহেতু মুকলি বিহুৰ কাৰ্যসূচীটো সামৰণি কৰা গ'ল, এতিয়া আমি মঞ্চলৈ যাম। তো লাহে লাহে আমাৰ সহকৰ্মীসকল আহিছে যিহেতু, তো চাই যাওক। দেখিছেনে কি ধুনীয়াকৈ ৰখা গৈছে। ইয়াতে আমাৰ খোৱাৰ অলপ যোগাৰ কৰা গৈছে। আৰু আমাৰ বিহুখন মেইন বিহুখন হ'ব আমাৰ ইয়াৰ প্ৰেক্ষাগৃহৰ ভিতৰত। তো ব'লক চাই যাওঁ প্ৰেক্ষাৰ ভিতৰলৈ।
আমাৰ হুঁচৰি দলটো আদৰি অনা হৈছে যিহেতু যিমানখন পৰা গৈছে নিয়মমতে চলা গৈছে। গাঁৱত হ'লেতো সকলোৱে গম পায় কেনেকৈ আদৰি নিয়ে। তো এতিয়া যিহেতু আমি বাহিৰত আছোঁ এনেধৰণে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু নীতি নিয়মখিনি মানি চলিব ট্ৰাই কৰিছোঁ বাহিৰত। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। সৃষ্টি আমাৰ যাত্ৰা আৰু ভৱিষ্যতৰ স্বপ্নৰ এক জীৱন্ত প্ৰতিশ্ৰুতি। আমাৰ এই বছৰেকীয়া আলোচনী সৃষ্টি উন্মোচন কৰিবলৈ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। আমাৰ সৃষ্টিৰ সম্পাদক মণ্ডলীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে মঞ্চলৈ আমন্ত্ৰণ জনাম ডলি ঘোষ বাইদেউ আমাৰ মাজত উপস্থিত আছে। বিশিষ্ট গায়িকা ডলি ঘোষ বাইদেউ আমাৰ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ তেখেত অভিভাৱক স্বৰূপ আমাৰ মাজত উপস্থিত আছে শ্ৰী মনোজ কুমাৰ গগৈ কাৰ্যবাহী সঞ্চালক উত্তৰ প্ৰদেশ তেওঁ মই মঞ্চলৈ অনুৰোধ জনাইছোঁ। প্ৰতি বছৰে যিহেতু এক নতুন যাত্ৰাৰ আমি সৃষ্টি কৰা হয়, তো আপোনালোকক যিটো এখন আলোচনী দিবলৈ চেষ্টা কৰা গৈছে সৃষ্টি, তো ইয়াৰ আপোনাৰ উন্মোচন কৰা গৈছে আজি। তো সকলোৱে এবাৰ আলোচনীখন পঢ়িব চেষ্টা কৰিব। নটিচ কৰিবলগীয়া গামোচা এখন কিন্তু সৃষ্টি উন্মোচনৰ বাবে মই আমাৰ মুখ্য অতিথি তন্ময় ঘোষ ডাঙৰীয়া আৰু আমাৰ জয়া বাইদেউকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ উপদেষ্টা পংকজ ভট্টাচাৰ্য এতিয়া আমি আমাৰ মনৰ দাবী উন্মোচন কৰি আগবাঢ়িছোঁ। এয়া আপোনালোকৰ মাজত আমাৰ হুঁচৰি দলটো। আহক চাওঁ একেলগে কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব।
I for a soul, baby, but I'm working. Oh, come on, nobody look here. Never was me, oh, God, looking on. সকলোখিনি এটা ভিডিঅ'তে দেখাবলৈ যিটো অসুবিধা হয় তো সেইকাৰণে ভিডিঅ'টো অলপমান স্পীড কৰি দিয়া গৈছে তো আমাৰ মৰমৰ নাচনীকেইজনী ইয়াত ৰখি আছে তো এইবাৰ নাচনীখিনি নাচটো চাওঁ আপোনালোকে ক'বলৈ নাপাহৰিব কিন্তু কমেণ্টত কেনেকুৱা লাগিলে আমাৰ আজি এই প্ৰগ্ৰেমটো আপোনালোকে বেয়া নাপাব সম্পূৰ্ণৰূপে দেখাব পৰা নাই এই আমাৰ বিহুৰ দলটো লগতে মই এতিয়া কিবা এটা খাবৰ কাৰণে যিটো যোগাৰ কৰা গৈছে তাৰে আপোনালোক ভিডিঅ' দেখাওঁ কি কিনো আইটেম দিয়া গৈছে এয়া সকলোৱে অলপমান জলপানৰ যোগাৰ কৰা গৈছে যিহেতু সকলোৱে মানে আপোনাক ৰখি উপভোগ কৰিছে দেখিছেনে বাৰু পেট পূজা কৰাৰ পাছত এয়া আজি সাংস্কৃতিক সন্ধিয়া মুখ্য অতিথি হিচাপত নিমন্ত্ৰণ কৰা আমাৰ মৰমৰ সুভাষনা দত্ত বাৰ গীতধাৰা আগবঢ়োৱা গৈছে আহক সকলোৱে উপভোগ কৰক Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
সকলে ৰিকুৱেষ্ট কৰাৰ পাছত আমাৰ মৰমৰ জুবিনদাৰ নাহৰ গীতটি মৰমৰ সুবাসনা দত্ত বা এনেধৰণে পৰিৱেশন কৰিলে সকলোৱে ভাল লাগে। ধন্যবাদ। অনুষ্ঠান সামৰি আমি সকলোৱে ৰুমলৈ আহিলোঁ। ঘৰলৈ বুলিতো ক'ব নোৱাৰোঁ, কাৰণ কেলৈ আমি বাহিৰত আছোঁ। অসমত এতিয়াতো বিহু প্ৰগ্ৰেম হৈয়ে আছে, সকলোৱে ভাল ভাল অনুষ্ঠানে উপভোগ কৰি আছে। তথাপি চেষ্টা কৰি আপোনালোকক আমাৰ সৰুকৈ আয়োজন কৰা বিহু অনুষ্ঠানটো তো আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব। এনেধৰণে আৰু গাড়ীটো আৰু কৰি দিছোঁ আৰু অকণমান এই দাদাসকল আহি আছে। আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব। সেই বিল্ডিংটো মই কেতিয়াবা সেই বিল্ডিংটো মই কেতিয়াবা কিনি থৈ দিম, গোটেই বিল্ডিংটো দেখিছেনে তাই? সেইটো গোটেইটো কিনি থৈ দিম মই। এইটো গোটেইটো কিনি থ'ম, গোটেই বিল্ডিংটো কোনে কোনে থাকিবলৈ আহিব দেই। মানে আজি বিহু চাই আহিলোঁ যে সেইকাৰণে হয়তো কিনি থৈ দিম আৰু। মই মিছাকৈ কোৱা নাই, কিন্তু সপোনত কিনি পেলাই মোক তেতিয়াহে গম পাবা আৰু। আজি অনুষ্ঠানটো এনেধৰণে আয়োজন কৰা হৈছিলে।
তো চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ তো আপোনালোকে কমেণ্টত ক'ব নাপাহৰিব কেনেকুৱা লাগিলে আৰু অলপ আছিলে যিহেতু ভিডিঅ'টো বহুতেই দীঘলীয়া হৈ গ'ল তো সেইবাবে দিব নোৱাৰিলোঁ নেক্সট ভিডিঅ'টোলৈ আপোনালোকে অপেক্ষা কৰক আপোনালোকক লৈ আহিছোঁ নেক্সট ভিডিঅ'টো আজিলৈ বাই বাই তো এই ভিডিঅ'টো আছিলে কেনেকুৱা পালে জনাব